নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱজ্যোতি বৰা। মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম হৈছে গীত আৰু ছবি, কবি দুৰ্গেশ্বৰ শৰ্মা। কোনেও সেইটো গীত ভাল নবলিব, যিটো গীত বুজাইহে বুজে। কোনেও সেইটো ছবি ভাল নেদেখিব, যাৰ মন আটায়ে নুবুজে। যিটো দেখি সকলোৱে একে ৰং পাই, জগতৰো উলাহ বহায়। সিহে পাই নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নুবুজা হওঁ তথাপি শুনিলে, ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে, ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছপাত দিও, ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। ভাৱ মিহিগুটি কৌশলী বিদ্যাৰ, নাই মৃত্যু অজৰ অমৰ। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ।